নমস্কাৰ আমাৰ এই দাদা ভণ্টি চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ অম্বুবাচী মেলালৈ। বহুত দিনৰ আশা এটা পূৰণ কৰিব গৈ আছোঁ। মানে এবাৰো যায়ে পোৱা নাই, এইবাৰ প্ৰথম যাম আৰু। বাকী দাদা যাই পাইছিলে আগতে? মই গৈছোঁ আগতে, একবাৰ গৈছোঁ আগতে আৰু এইবাৰ সেকেন্ড টাইম আৰু। কিন্তু 4-5 বছৰ আগতে গৈছোঁ আৰু একবাৰ। আৰু দাদা টিকু দা? মইতো যাই পোৱা নাই, এবাৰ ফাৰ্ষ্ট টাইম। মোৰো ফাৰ্ষ্ট এক্সপেৰিয়েন্স হ'ব এইটো। মোৰো ফাৰ্ষ্ট টাইম। আৰু আগতে গৈছিলোঁ বাৰু, অম্বুবাচী মেলাত যোৱা নাই। এইবাৰ ফাৰ্ষ্ট টাইম যাম। এনেই গৈছিল কামাখ্যা মন্দিৰত, অম্বুবাচী মেলালৈ যোৱা নাই সিহঁত। তামাম ভোক লাগি আছে, সেইকাৰণে এতিয়া আমি জুচ এটা লৈ ললো আৰু ব্ৰেড এটা আৰু জেলি। এয়া আমি নামি আহিলো, এতিয়া যাই আছো। আমি এতিয়া গাড়ীখন বহুত দূৰত পাৰ্কিং কৰিছে, এতিয়া খোজকাঢ়ি আহি আছো। এতিয়া আমি কামাখ্যা মন্দিৰৰ গেট পালো, কিন্তু আমাৰ বেড লাগ আছিল যে আমি ভিতৰত সোমাব নাপালো। আমি আচলতে মন্দিৰ পাইছিলে, কিন্তু মন্দিৰৰ দুৱাৰমুখৰ পৰা ফিৰি আহিব লগা হ'ল, কাৰণ 9টা বজাৰ পিছত বোলে কামাখ্যা মন্দিৰৰ গেট বন্ধ হৈ থাকে। আচলতে আমি আহোঁতে সোনকালে আহিছিলো, কিন্তু বহুত জামৰ বাবে আহি পোৱাত দেৰি হৈ গ'ল। কিন্তু আজি আৰু ফিৰি যাবই লাগিব, কাৰণ ভিতৰততো সোমাব নিদিয়ে। সেইবাবে কালি ৰাতিপুৱাহে লগ পাম আৰু আপোনালোকক, ৰাতিপুৱাৰ ভিউটো দেখাম আৰু। আমি আৰু এতিয়া ওলাইছো কামাখ্যা মাৰ ওচৰলে। এতিয়া আমাৰ লগত দেউতাও আহিছে, দেউতা যাব আৰু দাদা মই যাম। দাদা, আমি যে উঠি যাই আছো, তোৰ ফিলিংছ কেনেকুৱা? জয় মাতাজী, ফিলিংছ বঢ়িয়া। এতিয়া মন্দিৰত আহিছোঁ তো ফিলিংছ ভালে হ'ব, ভাল লাগিছে। আগতে আহিছোঁ আৰু বহুত ভাল লাগিছে আৰু ফিলিংছ আৰু মানে বঢ়িয়া আৰু গ্ৰেটফুল আৰু ভাল লাগিছে। ফাইনেলি আমি কামাখ্যা মন্দিৰ পালো, মানে ভিতৰত সোমালো আৰু মন্দিৰত। দেখাই আছো আপোনালোকক ভালদৰে, বেক কেমেৰা কৰি ভালদৰে দেখাও, চাই ল'ব সকলোৱে, আশীৰ্বাদ লওক। মনৰ মানে সেইটো কৰি লওঁ আৰু, মনত যি আশা আছে। आरती बनावा काहे दी
আপা আহি কেনেকুৱা লাগিল তোমাৰ ভালে লাগিল মই আগতে আহিছোঁ ইয়াৰ অম্বুবাচী দিয়া প্ৰথমে আহিছোঁ তাই অঁ ভালে মানে লাগিছে ইয়াত কামাখ্যা মন্দিৰত আগত আহিছে কিন্তু অম্বুবাচীত আহিব অম্বুবাচীত আহি পোৱা নাই কামাখ্যা মন্দিৰত পাইছোঁ আগতে বাবাক লৈ আহিছোঁ চুলি ঘূৰাৰ পৰা অঁ এইবাৰ অম্বুবাচীত প্ৰথম আহিছোঁ বহুত ভাল লাগিছে এইবাৰ এইখিনি অঁ ভাল লাগিছে সঁচাকে বহুত পবিত্ৰ লাগিছে ন মনটো বহুত ভাল লাগি গৈছে একদম যেতিয়া আমি তাত তললৈ গৈ আছোঁ অলপ খাব লাগিব ভোক লাগিছে অঁ ৰাতিপুৱা আহিছোঁ একো নোখোৱাকে আহিছোঁ অঁ। পানী গিলাচো খোৱা নাই এতিয়া আৰু খাওঁ আৰু কিবা এটা দিয়ক মন্দিৰৰ পৰা ওলাই গ'লে মিঠা বস্তু খাব লাগে সেইকাৰণে দাদাই মিঠাই লৈ আছে দাদাই জিলাপি লৈ আছে জিলাপি খাওঁ এতিয়া আৰু এবাৰ কামাখ্যা মাক সেৱা কৰি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নেক্সট ব্লগত লগ পাই আছোঁ অতি সোনকালে তেতিয়ালৈ বাই বাই